কাৰ মই পলা মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বহু নম্বৰত আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হৈছে লিংগ বৈষম্যৰ ওপৰত। আমাৰ দিশপ্ৰিয়া চিএলএফৰ পালন কৰা হ'ব। তো ৰাতিপুৱাই ওলাইছোঁ, 9টামান বাজিছে। ৰাতিপুৱাই ওলাইছোঁ, আমি যাওঁ। ৰেলী এটা হ'ব আৰু সৰু এখনি বাটৰ নাট এখনো হ'ব। তো ভিডিঅ'টো চাই থাকিব। আমি কিমান সহ্য কৰিম, এইবাৰ আমি মাত মাতিম। আজি দিশপ্ৰিয়া মণ্ডল পৰ্যায়ৰ সংগঠনৰ অন্তৰ্গত আমি মহিলাসকলক উঠাই নাৰী নিৰ্যাতনৰ ওপৰত যিখিনি অত্যাচাৰ চলিছে, আমাৰ যিখিনি লিংগ বৈষম্য মানে জেণ্ডাৰ সকলৰ ওপৰত যিখিনি অত্যাচাৰ চলিছে, সেই অত্যাচাৰৰ ওপৰত মান মাতিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু আমি এটা শোভাযাত্ৰাৰে সচেতন কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু এই শোভাযাত্ৰাটো আজি আৰম্ভ কৰিছোঁ। আৰু কিমান সহ্য কৰিম, এইবাৰ আমি মাত মাতিম। আৰু কিমান সহ্য কৰিম, এইবাৰ আমি মাত মাতিম। ৰ'বলৈ কৈছোঁ, শুনিছানে? চিধাই ঘৰলৈ যাবল। আঁতৰি দিয়ক, মই আপোনাৰ কোনো কথাই নুশুনো। কি কৰিলোঁ? কি কৰিলোঁ বুলি সুধিবলৈ আহিছে? আজি অত বছৰে কি কাম, কি মানসিকতাৰ পৰা সহ্য পেলাই দিব লাগিব নেকি? মনত পেলাব লাগিব মানে আজি 15 বছৰত তোৰ আৰু তোৰ ল'ৰা ছোৱালীহালৰ কাৰণে কিমান কষ্ট কৰিছোঁ। ঠিকেতো, আপুনি সেয়া কৈছে কাৰণে, উপাৰ্জন কৰি আমাক পোহপাল কৰিছে দিছে কাৰণে আপোনাক সকলো কথা সহ্য কৰি থাকিব লাগিব। আপুনি আপোনাৰ পত্নী হোৱাৰ বাবে যি ইচ্ছা তাকে আপুনি ব্যৱহাৰ কৰিব নেকি? অবুজ নহ'বি, ঘৰলৈ ব'ল। নাযাওঁ, নুচুবা মোক। ইমান দিনে ল'ৰা ছোৱালীহালৰ কথা ভাবি চিন্তি বহুত কথা সহ্য কৰিলোঁ, এতিয়া আৰু সহ্য কৰি নাথাকোঁ মই। কি ইমান তোৰ ডাঙৰ ডাঙৰ কথা? তোৰ আপুনি জানেনে, আপুনি আমাৰ ছোৱালী এতিয়া গাত কাপোৰ লোৱাৰ বয়স হ'ল। তিনিআলি মূৰৰ চেঙেলীয়া ল'ৰাবোৰে তেওঁ অফাত ইংগিত দিয়ে। তাই মোক আহি ঘৰত কয়হি। একেটা কথাকে কিমান কোৱা আৰু? তাইক যোৱা মাহৰ পৰাই মই স্কুল যোৱা বন্ধ কৰি দিছোঁ। পঢ়ি শুনি কিডালনো ফালিব? তাতকৈ ঘৰৰ দুটা কাম মনোযোগেৰে শিকা। এনেও তাই আমাক বুঢ়াকালত নোখোৱাই, পুত্ৰ ধনেহে তৰাব, বুজিছ? কি ক'লে আপুনি? সেয়া মই আমাৰ ছোৱালীক কেতিয়াও মই আধাতে পঢ়া শুনা এৰি যি ভুল কৰিলোঁ, সেয়া মই আমাৰ মাইনাৰ ক্ষেত্ৰত কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। ছোৱালী গৈ মহাকাশ পালেগৈ আৰু এতিয়া সেই আমাৰ ৰাষ্ট্ৰপতিও দেখোন, ভাৰতৰ ৰাষ্ট্ৰপতিও দেখোন এগৰাকী নাৰী। নুবুজেনো কেলে? একেটা কথাকে কিমান কয়? মোৰ এই সীমিত উপাৰ্জনেৰে দুটা ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰোঁ। তাতকৈ দুপইচা আজি সাঁচি থ'লে ছোৱালী বিয়াতে কামত আহিব। অকল আপোনাৰ উপাৰ্জন কৰিবলৈ কোৱা নাই নহয়, ময়ো কৰিম। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত গোটৰ লগত জড়িত হৈছোঁ। তাৰ পৰা ন্যূনতম সুদত পইচা লৈ আমি সংসাৰ চলাব পাৰিম। ল'ৰা ছোৱালীকেইটা আগবঢ়াই নিব নোৱাৰিম জানো? হেৰ, তোৰ উপাৰ্জনে খোৱা মতা মই নহয়। মই হাঁহ কুকুৰা পালন কৰিবলৈ তোৰ পইচা দিব নোৱাৰোঁ। সেয়া আপুনি সেয়াহে বুজিলে। তাকে মোক আপুনি এটকাও দিব নালাগে। মই ন্যূনতম সুদত সুতলৈ লৈ সেয়া টকাৰে মই উপাৰ্জন কৰি আমাৰ ল'ৰা ছোৱালীবোৰলৈ আগবঢ়াই নিম। এইবোৰ তই কি কৈছ? এইবোৰ য'ত কথা নহয়। ব'ল ঘৰলৈ ব'ল। যি ক'ব লগা আছে ঘৰত কবি, ব'ল। আপুনি উপাৰ্জন কৰি আমাক পোহপাল দিছে কাৰণে আপুনি সেই যি ব্যৱসায় তাকে কৰিব নেকি? মোৰ ছোৱালীৰ ক্ষেত্ৰত মই সেয়া হ'বলৈ নিদিওঁ। আজি যি কাম কৰি মই অত বছৰে ব্যৱসায় কৰিব পাৰিছোঁ, ব্যৱসায় পাইছোঁ, সেয়া মই আমাৰ ছোৱালীৰ ক্ষেত্ৰত হ'বলৈ দিব নোৱাৰোঁ। বিয়া পাতি তোক কৰিছোঁ
এয়া কি দেখিছে ৰবি বাইদেউ এয়া কি হৈছে আপোনাৰ নক'বা আৰু পল্লৱী আজি 18 বছৰে অত্যাচাৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰি থাকি এয়া আজি প্ৰতিফল পাইছোঁ হয়নে নবীন দা চি নবীন দা এইবোৰ কি হৈছে মোৰ আজি ঘৰখনৰ উন্নতিৰ কাৰণে আজি এবছৰ ধৰি বাহিৰ ওলাইছে 15 বছৰীয়া সংসাৰখনত দুয়োটাজনীকে সন্দেহ কৰিলে মদৰ নিচান মাতাল হৈ পত্নী কন্যাক অত্যাচাৰ কৰিলেতো খুচিয়ে কৰা নাছিলে তেতিয়া আপোনাৰ লাজটো ক'লৈ গৈছিল তেতিয়া আপুনি লাজ পোৱা নাছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰেই নহয় সকলো পত্নী এগৰাকী নাৰী হোৱাৰ বাবে এয়া মোৰ নাৰীৰ মৰ্যাদাখিনি তেওঁ দিব ইয়াৰ পাতি আজি 15 বছৰে ল'ৰা ছোৱালী সংসাৰ কৰি যি অৱস্থা হৈছে সেয়া হৈছে ছোৱালীৰ ক্ষেত্ৰতো মোৰ যিখিনি কৰিবলগীয়া হৈছে কৰিছোঁ তেওঁ ল'ৰা ছোৱালীৰ সম অধিকাৰ কৰিব নোখোজে ছোৱালীজনীতকৈ ল'ৰাটোৰ গুৰুত্ব বেছি দিয়ে আজি তোমাৰ নবীনদা নৱ কথাখিনি ক'বলৈ দিয়ক মই এই অঞ্চলৰে এই গ্ৰাম্য সংগঠনৰ যি পিপি আমি নাৰীৰ অৰ্থনৈতিক উত্তৰণৰে নহয় আৰু সামাজিক উত্তৰণৰ কথাও চিন্তা কৰি আহিছোঁ সেয়েহে নৱৰ অভিযোগ শুনা আমাৰ অধিকাৰ আছে মই বাইদেউৰ ওচৰলৈ পিছে আপোনালোকে কুৰুক্ষেত্ৰখন আৰু আপুনি যেন কৈছিলে হাইস্কুলৰ খোৱা পানী যোগান আৰু ছোৱালী শৌচালয় নথকাৰ বাবে আপোনাৰ ছোৱালীৰ লগতে বহুতো ছোৱালীও আধাতে স্কুল এৰিবলগীয়া হৈছে এই কথাটো আমাৰ CLFৰ জেনা ক্লাবৰ মিটিঙত মই কথাটো উত্থাপন কৰিছিলোঁ আৰু স্কুলৰ হেডমাষ্টাৰে এই কথাটো আমাক সহকাৰে কৈছিলে তেওঁ স্কুলৰ ফাণ্ডৰ কিছু টকা উলিয়াই এই সমস্যাটো সমাধান কৰিম বুলি কৈছে লগতে আমাৰ এই পঞ্চায়তৰ পূৰ্ণিমা বাইদেউ কৈছে নহয় সভানেত্ৰীও এক কিছু সহায় আগবঢ়াম বুলিও কৈছে বহুত ভাল ধন্যবাদ বৰ্ষা মই যে এই কথাষাৰ জানিব পাৰিলোঁ আমাৰ মাইনা যে মাহেকৰ হোৱা দিনকেইটা স্কুললৈ যাবই নোখোজে তাই বহুত অসুবিধা পানীৰ কাৰণে বহুত অসুবিধা হয় সেইকাৰণে বাবে আমাৰ ছোৱালীও স্কুল যাব নোৱাৰাৰ ফলত স্কুল এৰি দিবলগীয়া হ'ব বুলি ভাবিছিলোঁ তাৰ লগতে এতিয়া ধৰিত্ৰী আৰু সুমিতাই স্কুললৈ যাব পৰা হ'ব আপুনি যে পানীৰ কথা চিন্তা কৰিছে এই পানীৰ কথা আপুনি চিন্তা নকৰিব আমাৰ এখন চৰকাৰে আঁচনি দিছে আপুনি আমি 18 বছৰে যি কষ্ট সহ্য কৰিলোঁ সেই কষ্ট আৰু সহ্য কৰিব নালাগে চৰকাৰে দিয়া আঁচনিখনৰ কথা গম পাইনে ৰাইজসকল গম পাইনে জল জীৱন মিছন এই জল জীৱন মিছনৰ যোগেদি আমি সকলোৱে পানী খাবলৈ পাম বিশুদ্ধ পানী এনে পানী পাম যি পানী আমি প্ৰত্যেকজন ব্যক্তিয়ে 55 লিটাৰকৈ পাম গতিকে আমাৰ পানীৰ অভাৱ নহয় মইনাসকলেও স্কুলত সুবিধা পাব আমি নিজে পাম এই জল জীৱন মিছন আঁচনিৰ যোগেদি আৰু লাষ্ট নিদিবা পল্লৱী মই আজি আশাৰ ৰেঙনি দেখিছোঁ আমি দুগৰাকীয়ে মিলি বাৰী মাটিকণ চহাই পেলাম তাতে দুদিনমান শাক পাচলি ৰুই নিজেও খাম বজাৰতো বিকিম আজি ৰুটিয়ে মোক বহুত দিনৰ পৰা কৈ আছে মইহে বোলো মতা মাইকীৰ কথা কিয় শুনিম আৰু এটা কথা পল্লৱী এই সেই যে তিতিয়ালি মঠ বহি দিটিঙালি মাৰি থকা ল'ৰাকেইটাক আমি জানো সুৰক্ষালৈ আগবঢ়াই আনিব নোৱাৰিম একদম পল্লৱী বাইদেউ সব কথা কৈছে পাৰিম চব তিনিআলি দুটিঙালি কোবাই থকা ল'ৰাসকলক দুটিঙালি কোবাই থকা ল'ৰাসকলক এই চেমনীয়া ল'ৰাসকলক আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যোগেদি ইয়াৰ সঞ্চালনত থকা অৰ্থাৎ দীনদয়াল উপাধ্যায় কৌশল্য যোজনা যি আমাক সেই আঁচনিখনে সহায় কৰি আছে সেই সহায়ৰ যোগেদি আমাৰ চেমনীয়াসকলক আমি প্ৰশিক্ষণ দিয়াব পাৰিম লগতে সংস্থাপন দিয়াব পাৰিম এনে ব্যৱস্থা কৰি আমি বহুত ডেকাসকলৰ চেমনীয়াসকলক উত্তৰণ কৰিব পাৰিম আৰু উঠাই দিয়ক এই জেণ্ডাৰ সেইখন কি মই তাকহে নুবুজো এইখন জেণ্ডাৰখন হৈছে এনেকুৱা এখন আঁচনি যিখন আঁচনিৰ যোগেদি শিশু আৰু মহিলাৰ নিৰ্যাতিত হৈ থাকে নহয় তেনেকুৱা নিৰ্যাতিত শিশু আৰু মহিলাক আমি কি কৰিব পাৰিম ন্যায় দিব পাৰিম এই ন্যায়ৰ যোগেদি তেওঁলোকে নিজৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিব আৰু এই স্থানত মহিলাসকলে এটা সমমৰ্যাদা পুৰুষৰ দৰে সমানে পাব এই হৈছে জেণ্ডাৰ ফৰ্ম তেনেহ'লে এই জেণ্ডাৰ ফৰ্মখন আমাৰ ডাঙৰ শক্তি হ'ব হয় এয়াই নহয় প্ৰতিটো ব্লকতে একোখন জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ গঠন কৰা হ'ব
যিয়ে মহিলাসকলৰ সকলো অসুবিধা আৰু পৰামৰ্শবোৰো জানি ল'ব পাৰিব আৰু আমি পাছত বহুতে এই ক্ষেত্ৰত বিধে বিধে আমি প্ৰশিক্ষণ পাম বুলিও জানিব পাৰিছোঁ হয় আমাৰ মণ্ডল পৰ্যায়ৰ কথা গোটেইখিনি এখন আমি জেণ্ডাৰ ফৰ্ম পাম ব্লকত আমি জেণ্ডাৰ ফৰ্ম পাম আৰু এই ব্লকৰ যোগেদি আমি সকলোৱে আইন কানুন আমি সকলো নিৰ্যাতিত মহিলাই হওক সবল মহিলাই হওক সকলোৱে জানিব পাৰিম পুৰুষসকলেও তেতিয়া আমাক সহায় কৰিব পাৰিব এই বিভিন্ন পৰ্যায়ৰ কামখিনি আমাৰ এই জেণ্ডাৰ ফৰ্মখনে আলোচনা কৰিব আৰু লাজ নিদিবা পল্লৱী মই তোমালোকৰ আগত আঁঠু কাঢ়ি নবীন দা কি কৰিছে উঠক নবীন দা উঠক আপুনি যে অনুশোচনাত মনোযোগ দিছে এই অনুশোচনাৰ কাৰণে এই পল্লৱী বাইদেউৰ ওচৰত আপুনি ক্ষমা বিচাৰক মোক কৰ্মৰ বাবে মোৰ ভুলৰ শুধৰণি হৈছে মোক তুমি মোক ক্ষমা কৰি দিবা আৰু মোক আগুৱাই যাবলৈ সুযোগ নিদিবানে মোক ক্ষমা বিচাৰিব নালাগে মই সকলোখিনি মই আপুনি যিখিনি যে অনুশোচনা বুজি পাইছে তাকে মোৰ বহুত ভাল লাগিছে মই ভগৱানক আশীৰ্বাদ কৰিছোঁ আমাৰ সংসাৰখন যাতে এনেদৰে পাৰ হৈ যাব পাৰে মই কথা দিছোঁ পল্লৱী আজিৰ পৰা মই সন্ধিয়া বেয়া আড্ডাবিলাক কৰি মই গঠনমূলক কামত আগুৱাই যাবলৈ চেষ্টা বৰ ভাল পাইছোঁ নবীন দা আমি সকলোৱে আগবাঢ়ি যাব লাগিব আৰু নবীন দা আপুনি যে গেলা পানী খাই এইখিনি অত্যাচাৰ কৰে এইখিনি এৰিলে সেইখিনি লগৰ সংখিনি আপুনি লগ লাগি গেলা পানী খোৱাসকলক ক'ব যে আপোনালোকে এয়া এৰক আৰু মহিলাসকলক আমি সহযোগিতা কৰি তেওঁলোকক সমমৰ্যাদা আমাৰ দৰে দিম আমি কনকলতা মূলাগামৰ দেশৰ নাৰী আমাৰ ওপৰত হোৱা শাৰীৰিক মানসিক অত্যাচাৰ আৰু সহ্য নহ'ব আহক আমি হাতে হাত মিলাই আগুৱাই যাওঁ ল'ৰা ছোৱালী ভেদাভেদ গাহস্থ হিংসা বন্ধ কৰি সকলোৰে মুখত হাঁহি বিৰিঙাওঁ কাৰ্যসূচী শেষ হ'ল আমি এতিয়া ঘৰ পালোহি আৰু সৰুকৈ ৰেলী এটাও হ'ল আৰু এখনি বাটৰ নাটো হ'ল বাটনৰ যোগেদি আপোনালোকক কি মেছেজ দিব বিচাৰিছোঁ যদি বুজি পায় ক'ব আৰু বুজি নোপোৱাবোৰক মই কমেণ্টত কৈ দিম যে বাটৰ নাটখন কিহৰ ওপৰত আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰলৈ নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজিলৈ বাই